যোৱা দুদিন ধৰি ভাবি আছোঁ মোৰ ভিডিঅ' কিয় ভাইৰেল নহয়। যোৱা দুবছৰ হৈ গ'ল ইউটিউব চলোৱা। আচলতে মোৰ ভিডিঅ' ভাইৰেল নোহোৱাৰ কাৰণ তিনিটা। সঠিক বিষয়বস্তু নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। 2 নম্বৰ কাৰণ হ'ল ৰেগুলাৰ বেচিছত মই ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ। 3 নম্বৰ কাৰণ হ'ল মই SEO যোনটো চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন এইটো মই নাজানো। ভিডিঅ' এডিট কৰিব নোৱাৰোঁ, বিষয়বস্তু নিৰ্ধাৰণ কৰিব নোৱাৰোঁ, সময়মতে ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ। এই 3টা কাৰণত মোৰ ভিডিঅ' ভাইৰেল নহয়। একচুৱেলি ভিডিঅ' ভাইৰেল হ'বলৈ হ'লে 3টা বস্তুৰে প্ৰয়োজন হয়। এটা হ'ল আপোনাৰ সঠিক বিষয়বস্তু নিৰ্ধাৰণ কৰিব লাগে আৰু সেই বিষয়বস্তুৰ ওপৰত আপোনাৰ সম্যক জ্ঞান থাকিব লাগে, যোনটো প্ৰত্যেকটো ইউটিউব চেনেলৰ বাবে অতি জৰুৰী। 2 নম্বৰ সময়মতে ৰেগুলাৰ বেচিছত ভিডিঅ' আপলোড কৰিব লাগে। ভিডিঅ' আপলোড কৰিলেই নহ'ব, লগতে আপোনাৰ এডিট কৰিব লাগিব উপযুক্তভাৱে। এডিট চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন টেগ দিব লাগিব, ডিছক্ৰিপশ্যন দিব লাগিব প্ৰপাৰ। আৰু আপোনাৰ যোনটো বেনাৰ হ'ব, বেনাৰটো আকৰ্ষণীয় হ'ব লাগে, যাতে মানুহে বেনাৰটো চালে ভিডিঅ'টোত কি আছে চাবলৈ ক্লিক কৰে। আপোনাৰ ভিডিঅ'টোত যিমানেই ক্লিক কৰিব সিমানেই ভিডিঅ'ৰ ইমপ্ৰেশ্যন বাঢ়ি যাব। ইউটিউবে জেনেৰেলি সেইবোৰ ভিডিঅ' ভাইৰেল কৰে যোনবোৰ মানুহে চাব বিচাৰে। মোৰ ভিডিঅ'ত তেনেকুৱা কোনো বিষয়বস্তু নাথাকে, গতিকে মানুহে নাচায়। ভাবিছোঁ এতিয়া ময়ো কিছুমান ভিডিঅ' বনাম, বেছি নবনাওঁ, কমেই বনাম, বিষয়বস্তুৰ ওপৰত ৰিচাৰ্চ কৰি তাৰপিছত বনাম। হয়, তাৰ মাজতো কিছুমান ভিডিঅ' আছে, কিছুমান ইউটিউবাৰৰ ভিডিঅ' আছে, সৌৰভ যোশীহঁতৰ নিচিনা। তেওঁলোকে যিকোনো বস্তু এটাৰ ভিডিঅ' বনাই আপলোড কৰিলেই মিলিয়ন কোটি ভিউ আহি যায়। তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বহুত বেছি। আমাৰ নিচিনা নহয়, 1,000-1,500 ছাবস্ক্ৰাইবাৰ থকা চেনেল নহয়। কি কৰা যায় চাওক, অলপ চেষ্টা কৰিম আজি। যদি হৈ যায় হ'ব, আৰু নহ'লেতো উপায় নাই। চেষ্টা কৰিলে চব বস্তু হয়। একচুৱেলি মই চেষ্টা এৰি দিছিলোঁ, চেষ্টা নেৰোঁ। সময়মতে ভিউৱাৰ্ছৰ লগত ইণ্টাৰেক্ট হ'ব লাগে, তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগে, তেওঁলোকে কি চাব বিচাৰে। এইটো একচুৱেলি YT ষ্টুডিঅ'তেই দিয়া থাকে। আপোনাৰ ভিউৱাৰ্ছে কি বস্তু চাব বিচাৰে, তেওঁলোকে আপোনাৰ চেনেলত কি চাৰ্চ কৰে বা তেনেকুৱা চেনেলত কি চাৰ্চ কৰি আছে, তেনেকুৱা বিষয়বস্তুৰ ওপৰত ভিডিঅ' বনাব লাগে, যোনটো মই বনোৱা নাছিলোঁ ইমান দিন। মই YT ষ্টুডিঅ' খোলোঁ, কিন্তু ইমান নাচাওঁ, বস্তুবোৰ ইমান গুৰুত্ব সহকাৰে নাচাওঁ। দেখা যাওক কি হয়। ভিডিঅ' ভাইৰেল হোৱাৰ উপযুক্ত কাৰণ সেইটোৱে, আপোনাৰ বিষয়বস্তু নিৰ্ধাৰণ। 3টা বস্তুৱেই মোৰ মতে, 3টা বস্তু: সঠিক বিষয়বস্তু নিৰ্ধাৰণ, তাৰপিছত সময়মতে ভিডিঅ' আপলোড কৰা ৰেগুলাৰ বেচিছত, 3 নম্বৰ হ'ল SEO কৰা, টাইটল, টেগ আৰু ডিছক্ৰিপশ্যন। এই 3টা বস্তু মেইন। কিছুমান ইউটিউবাৰৰ ভিডিঅ'ত চাইছোঁ, টাইটলত দিয়া আছে এটা, ভিতৰত আছে বেলেগ। আৰু তেওঁলোকৰ কিছুমানৰ আকৌ SEOটো ইমান ধুনীয়াকৈ কৰে, ভিডিঅ'ত যিয়ে নাথাকক, কিন্তু SEOটো যোনটো কৰে তেওঁলোকৰ, সেইটো পাব্লিকে যোনটো বিচাৰে, ভিউৱাৰ্ছে যোনটো বিচাৰে, দৰ্শকে যোনটো চাব বিচাৰে, সেইটো তেওঁলোকৰ ভিডিঅ'ৰ ওপৰত থাকে, ভিতৰত একো নাথাকে। ক্লিক কৰি দিয়ে, ইমপ্ৰেশ্যন আহি যায়। মই সেই বস্তুটো নাজানো, আজিৰ পৰা চেষ্টা কৰিম। ধন্যবাদ।